এটা পনীৰৰ একেবাৰে চিম্পুল ৰেচিপি লৈ আহিছোঁ। একো পাচলি দিয়া নাই, অকল আৰু পিঁয়াজ নহৰু দি পেলাই মই এটা ৰেচিপি বনাই দিছোঁ। পনীৰ মইনো কেনেকৈ খাওঁ সেয়াকে বনাই দেখুৱাইছোঁ আপোনালোকৰ আগত। খাই চাবচোন। এয়া পনীৰ মই কাটি লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াৰ পিছত মই সামগ্ৰী লৈছোঁ পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু তেজপাত। মই এতিয়া কেৰাহীখন গৰম কৰি লৈছোঁ। কেৰাহী গৰম হৈ গৈছে মোৰ। এতিয়া মই তাত অলপ মিঠাতেল দি দিম। এতিয়া তেলখিনি গৰম হৈ গৈছে। মই অকণমান এতিয়া পনীৰখিনি তাত দি দিম। ইয়াত অকণমান এতিয়া হালধি দি দিম এতিয়া। আৰু অকণমান নিমখ দি দিম। পনীৰখিনি অকণমান এতিয়া আধা ভজা কৰি লওঁ মই। পনীৰখিনি এতিয়া ৰঙচুৱা অকণমান ৰং এটা আহিছে। এতিয়া মই এইখিনি কাঢ়ি ল'ম। একেখিনি তেলতে এতিয়া মই পিঁয়াজ পিচি লৈছিলোঁ, সেইখিনি পিঁয়াজখিনি দি দিম। ইয়াৰ পিছত আদা নহৰু মই অলপ পিচি লৈছিলোঁ, সেইখিনিও দি দিম। তেজপাতো এটা দি দিম। এতিয়া অকণমান সময় অলপ সিজিবলৈ দিম। জলকীয়াও দি দিছোঁ এতিয়া মই। ইয়াত অকণমান এতিয়া মই হালধি দি দিম। আপোনালোকে ইচ্ছা কৰিলে জ্বলা খালে জ্বলা সৰহকৈ দিব পাৰে। মই এতিয়া এইখিনি অকণমান সময় ভাজি ল'ম। এইখিনি ভাজি ল'লে গোন্ধটো ধুনীয়া ওলায়, সেইকাৰণে অলপ সময়তে মই ভাজি ল'ম। এতিয়া মই ইয়াত অলপ পানী দি দিম। সিজিবৰ কাৰণে পানী দি দিম আৰু একেটা দুখেই মই হৈ যাব। এইখিনি অলপকৈ উতলিবলৈ দিছোঁ। এতিয়া অকণমান ইয়াত মই নিমখ দি দিছোঁ। এই উতল আহিছে, মই গৰম পানী কৰি থৈছিলোঁ কাৰণে ইয়াত লগে লগে ইয়াত পনীৰ কেইটুকুৰ দি দিম। এতিয়া মই অকণমান সময় সিজিবলৈ দিম। মই নিমখ আগতে পনীৰত দি থৈছোঁ কাৰণে অলপ কমাই দিছিলোঁ। এতিয়া আমাৰ এইখিনি সিজি গৈছে। এতিয়া মই এইখিনি নমাই থ'ম।